Hello friends, আপোনালোক সকলোকে মোৰ YouTube চেনেল আসামিজ হেল্প টাইমলৈ স্বাগতম জনাইছো ফ্ৰেন্ড। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশনটো সবতকৈ প্ৰথমে আপুনি পায়। ফ্ৰেন্ডস, আমি যেতিয়া ৰাতি ভাত খাই উঠি শুই দিওঁ তেতিয়া হয়তো আমি কোনো মন নকৰো যে কেনেকৈ শুইছো। যাৰ যেনেকৈ সুবিধা হয় আমি তেনেকৈ নিজৰ সুবিধা মতে শুই দিওঁ। কিন্তু ফ্ৰেন্ডস, ভাত খোৱাৰ পিছত যেতিয়া আমি শুওঁ তেতিয়া বাওঁ কাটি হৈ শুলে আমি যথেষ্ট সংখ্যক উপকাৰ পাওঁ আৰু যাৰ বাবে আমাৰ স্বাস্থ্যৰ উন্নতি হয়। আৰু ফ্ৰেন্ডস, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত বাওঁ কাটি হৈ কিয় শুব লাগে আৰু ইয়াৰ উপকাৰিতানো কি এই বিষয়ে কিছু কথা শ্বেয়াৰ কৰিব ওলাইছো। আশা কৰিছো মোৰ ভিডিঅ'টো শেষলৈকে চাব। আমি আহাৰ খোৱাৰ পিছত অতি কমেও 1 ঘণ্টা সময় বাওঁ কাটি হৈ শুব লাগে আৰু ইয়াৰ উপকাৰিতা কেইটা হ'ল নম্বৰ 1, যদি আমি বাওঁ কাটি হৈ শুওঁ তেতিয়াহ'লে আমাৰ পেটত থকা জুলীয়া পদাৰ্থ হাইড্ৰক্লৰিক এচিড আমি গ্ৰহণ কৰা খাদ্যৰ লগত মিহলি হৈ যায় আৰু ই আমাৰ খাদ্য সহজে হজম হোৱাত সহায় কৰে। সেইকাৰণে ফ্ৰেন্ডস, ভাত খাই উঠি কমেও 1 ঘণ্টা সময় বাওঁ কাটি হৈ শুব। নম্বৰ 2, আমি যদি বাওঁ কাটি হৈ শুওঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ যিবোৰ বৰ্জিত পদাৰ্থ অৰ্থাৎ যিবোৰ অলাগতিয়াল পদাৰ্থ সেইবোৰ শৰীৰৰ পৰা বাহিৰ কৰিবলৈ সুবিধা হয়। ফ্ৰেন্ডস, নম্বৰ 3 হ'ল আমাৰ দেহৰ পাকস্থলী বাওঁফালে থাকে আৰু অগ্নাশয় সোঁফালে থাকে। আৰু যদি আমি সোঁফালে কাটি হৈ শুওঁ তেতিয়াহ'লে আমাৰ খাদ্যবোৰ পাকস্থলীত জমা হৈ থাকে আৰু এই পাকস্থলীটোৱে অগ্নাশয়ৰ ওপৰত চাপৰ ক্ৰিয়া কৰে, যাৰ ফলত অগ্নাশয়ৰ পৰা ইনচুলিন নিঃসৰণ ভালদৰে হ'ব নোৱাৰে আৰু যাৰ ফলত আমি গ্ৰহণ কৰা খাদ্যবোৰ ভালদৰে হজম হ'ব নোৱাৰে। আৰু সেইবাবে আমি ভাত খাই উঠি কমেও 1 ঘণ্টা সময় সোঁ কাটি হৈ শুব নালাগে, কাৰণ 1 ঘণ্টাৰ পিছত যিবোৰ খাদ্য আমি গ্ৰহণ কৰোঁ সেইবোৰ সাধাৰণতে হজম হৈ যায় আৰু তাৰ পিছত শুলেও কোনো ক্ষতি নহয়। নম্বৰ 4 হ'ল আমাৰ শৰীৰত প্লীহাটো বাওঁফালে থাকে আৰু যদি আমি বাওঁ কাটি হৈ শুওঁ তেতিয়াহ'লে শৰীৰৰ যিখিনি অলাগতিয়াল পদাৰ্থ থাকে সেইখিনি খুব সহজে প্লীহালৈ যায় আৰু যাৰ ফলত প্লীহাই আমাৰ দেহৰ বৰ্জিত পদাৰ্থখিনি বাহিৰ কৰিবলৈ সুবিধা হয়। নম্বৰ 5, শৰীৰৰ ক্ৰিয়াবোৰ স্বাভাৱিক হোৱাৰ বাবে টোপনি ভাল হয় আৰু ই পৰোক্ষভাৱে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু মানসিক ৰোগৰ সম্ভাৱনা কমাই তোলে। সেইকাৰণে ফ্ৰেন্ডস, ভাত খোৱাৰ পিছত কমেও 1 ঘণ্টা সময় ৰাতি সদায় বাওঁ কাটি হৈ শোৱাৰ অভ্যাস তুলিব। ফ্ৰেন্ডস, এইখিনি আছিলে আজিৰ ভিডিঅ'। আশা কৰিছো মোৰ ভিডিঅ'টো আপোনালোকৰ বাবে অকমান হ'লেও হেল্পফুল হ'ব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন